Good morning, friends. আজি এয়া সিকিম গেংটকত দ্বিতীয় দিন উঠিলো ইমান ঠাণ্ডা মানে গা ধুই আহিলো এতিয়া জাষ্ট আৰু এয়া আছিল আমাৰ হোটেলৰ ৰুম দেখাও ইয়াৰ পৰা মানে ভিউটো ৰাতিটো দেখাইছিলোঁ ৰাতিতকৈ এতিয়া চাওক গোটেই হেভেন ৱাও এই টাৱাৰ দেখিছেনে ইমান ধুনীয়া আৰু এইফালেদি আমি আহি হোটেলত এনেকৈ সোমাব লাগে মানে আমি এতিয়া তললৈ আছোঁ আৰু তলত দুটাখন ফ্ল'ৰ আছে ইয়াত মানে ঘৰবিলাক তেনেকুৱা এই তললৈকে আছে দেখিছেনে এয়া আৰু এয়া এই ধুনীয়া পৰিৱেশৰ মাজত আমি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া আজি ক'ত ক'ত যাওঁ কি কৰোঁ দেখা পাই থাকিব এয়া আমাৰ ৰুমৰ পৰা ভিউ মানে আৰু এতিয়া ৰেডি হৈছোঁ যাবলৈ বুলি কাপোৰ পেঞ্চিও উইনচিটাৰ এনেই লগাই ল'ম আৰু ঠাণ্ডা যে তাৰপিছত আহিছে ব্ৰেকফাষ্ট ৰাজীৱাৰ মোৰ আৰু সম্ভৱ তাত কৰি আছে এতিয়া ব্ৰেকফাষ্ট কৰিম দেন আমি ওলাম আমি এইখন হোটেলতে আছিলোঁ এতিয়া এয়া গোটেইকেইটা ৰেডি বেগ চেগ ৰেডি আৰু এয়া হোটেলৰ পৰা আমি এতিয়া ওলালোঁ এতিয়া আমি এখন কেব ল'ম কাৰণ নিজৰ গাড়ী লৈ পেলাই আপুনি ঘূৰিবলৈ ইয়াত নোৱাৰে পাৰ্মিশ্যন ল'ব লাগে চাইট চিন কৰিবৰ কাৰণে কিন্তু আমি ওচৰতে কৰিম কাৰণে পাৰ্মিশ্যন নালাগে কিন্তু নিজৰ গাড়ী লোৱাতকৈ মানে লোকেল গাড়ী ল'লে তাহাঁতি অলপ সোনকালে যিহেতু আমাক চাইট চিন কৰাব সেইকাৰণে আমি এতিয়া লোকেল গাড়ী লওঁ দেন যাম এই আমাৰ মিষ্টাৰ ডনে হেৰি কৰিছে ফটো কোনে পজ দি আছোঁ মই আৰু এই আমাৰ কেমেৰামেন আৰু ইয়াত কষ্টিউম চব তেল লৈ আছে ৰেডি নে বাৰু এইখন হোটেলখন ধুনীয়াই আমি এতিয়া ওলালোঁ আমি গাড়ী লৈ এইখন আহিলে এখন ৱেগনাৰ এইখন এখন ৰঙা গাড়ী ল'লোঁ আমি ৰঙা গাড়ী খুব ভাল পাওঁ राजीव কেনেকুৱা মজা আমি আহি পালোহি এতিয়া সুন্দৰ এটা লোকেশ্যনত দেখা পাইছে এয়া হ'ল ৱাটাৰফল আৰু ইয়াত আমাৰ এয়া হ'ল প্ৰথম পইণ্ট আজি আপোনালোকে টপ 10 পইণ্ট দেখাব এয়া দেখা পাইছে कहाँ पर है ओ वहाँ से ये तो ऊपर पे যাব পাৰিব এনেকৈ फोटो खींच सकता है वीडियो बना सकता है वीडियो भी बना सकता है আৰু এইডাল ওপৰেদি আমি যাব পাৰোঁ এনেকৈ ধুনীয়া লাগিছে ৱাটাৰফলটো মানে কালিৰ পৰা অহাৰ ভিতৰত এইটো পইণ্ট ভাল লাগিছে আৰু মজা লাগিছে ঐ আজি বাহুবলী যেন লাগিছেনে মজা লাগিছে আৰু এয়া চাওক মজা এতিয়া আমি আহি পেলাই পালোহি বেলেগ এটা लोकेशन ये तो मोनेस्ट्री भैया इस मोनेस्ट्री का नाम क्या है गुंजंग मोनेस्ट्री इस भाई के साथ ही हम लोग आए हैं मोनेस्ट्री माने हल बुद्धिस्ट सकलर माने मंदिर बुली आमार जेनेबा हेतु मोनेस्ट्री बुली कय এতিয়া সোমাইছি मोनेस्ट्रीत দেখা পাইছে খুব ধুনীয়া পৰিৱেশটো মানে বিৰাট ধুনীয়া এখন বঢ়িয়া লামা হল দেখা পাইছে না তেওঁলোক আহিছে পৰিৱেশ থাকে তেওঁলোক আৰু এইয়া পাহাৰে হেতি ধুনীয়া ধোঁৱা বুলি আছে যে সেইবিলাক মানে মেঘ মেঘৰ মাজত এই মনেষ্ট্ৰি পুৰা হেভেন টাইপ ফিল লাগিছে কি মজা শান্তি পৰিৱেশ এতিয়া আমি পালোহি এই মনেষ্ট্ৰি দেখা পাইছে বেক চাইডে কিমান ধুনীয়া ভিউ আৰু ইয়াতেই আছে এয়া চাওক এই আমাৰ ল'ৰাবিলাকে মানে হেৰি লৈছে ভিউ এনজয় কৰিছে এইটো মনেষ্ট্ৰি খুব ধুনীয়া পৰিৱেশ মই বাহিৰৰ পৰাই প্ৰে কৰিম এতিয়া আৰু এতিয়া নেক্সট লোকেশ্যন গ'লে নেক্সট দেখা পাব কি দেখা পাওঁ আমিও নাজানো আমাৰ ড্ৰাইভাৰজনে যি দেখায় সেইটো দেখা পাব আৰু ইয়াত আপোনালোকে যদি আহে ইয়াত লাইব্ৰেৰী আছে ভিতৰত গৈ কিতাপ পঢ়িব পাৰিব ধুনীয়া আৰু এটা পৰিৱেশটোৱে ধুনীয়া মানে ইয়াত থাকিব মেলিব পাৰি নেকি আৰু এইখন হ'ল ৰেষ্টুৰেণ্ট ইয়াত খাব পাৰিব আৰু ইয়াত ধুনীয়া ধুনীয়া শ্ব'পিচ আছে কিবা কিবি মানে বস্তু আছে যদি কিনিব পাৰিব এইবিলাক দেখা পাইছেনে ধুনীয়া পৰিৱেশটো এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাইছোঁ অলপ ফল মূল খাই ল'লোঁ এতিয়া গৈ আছোঁ কুকুৰবিলাক ইয়াত দেখিছেনে এনেকৈ নুমাল মানে ঠাণ্ডা জেগা যে এইবিলাক প্লাণ্টবিলাক আছে আৰু ইয়াৰ ওপৰলৈ গ'লো মানে আৰু বেলেগ নাই আৰু এতিয়া কিবা এটা মানে ভিউ পইণ্ট এটা ৰখাই দিলেহি এয়া ইয়াৰ পৰা এই ভিউটো
ভিউ পইণ্ট এইটো অৰ্গেনিক ভিউ পইণ্ট বুলি আছে মানে কি কয় জানে নাজানে মনেষ্ট্ৰিটোত গ'ল যোনটো ভিউ দেখা পাব ইয়াৰ পৰা অলপ বেলেগকৈ দেখা পায় একেটা ভিউ বস্তু তাৰমানে হাতৰ লগত পানী খোৱা আৰু পানীৰ লগত ৱাটাৰফলটো অকণ ভাল লাগিল ন বাকী চব একেই দেখা পায় এতিয়া আমি আহি পাইছোঁ এই গণেশ টক এয়া গণেশ টক আমি এতিয়া সোমাম এয়া সোমাই আহিছোঁ আৰু এতিয়া গণেশ টকৰ ওপৰলৈ বুলি গৈ আছোঁ আমি আহি পালোঁহি মন্দিৰ ইয়াৰ পৰা ওপৰৰ পৰা এনেকুৱা লাগে দেখিবলৈ ভিউটো আৰু এয়া মন্দিৰত পূজা কৰিছোঁ মানুহে ওম গণনামতো গণপতি নাম কবিম কবীনাম উপম বস্ত্ৰবস্থানম জ্যেষ্ঠৰাজাম বামন বামনস্থলম ওম মহাগণপতি নমঃ এই জেগাটোৰ নাম হ'ল গণেশ টক কাৰণ ইয়াত আছে এটা গণেশ মন্দিৰ আৰু ইয়াৰ পৰা মানে গেংটকৰ ভিউটো দেখা পোৱা যায় সেইটো কাৰণে নামটো হ'ল গণেশ টক ইয়াত আছে এয়া আপোনালোকে বিভিন্ন বস্তু আছে ইয়াত ল'ব পাৰে ধুনীয়া শ্ব'পিচ আছে আৰু ময়ো সৰু সৰু দুটা মানে এনেই চিনি ৰাখিবৰ কাৰণে বস্তু ল'লোঁ এইবিলাক দেখা পাইছে ওপৰতো আছে তেনেকুৱা যে মানে আকাশখন আমি তললৈ পঠিয়াই দিলোঁ আমি ওপৰত গুচি আছোঁ তেতিয়া ৰাজীৱে সুধিছে আকাশলৈ কিমান দূৰ চন্দ্ৰলৈ কিমান দূৰ অকণমান দূৰ জখলা এটা লিলে পাম বুলি কৈছে তাকে এতিয়া জখলালৈ অকণমান আগত আছে তলত গুচি গ'ল আৰু আমি এতিয়া ওপৰত এতিয়া আমি আহি পালোঁহি এই জেগাখিনিক কয় হনুমান টক হনুমানজীৰ মন্দিৰ আছে এইটা লিখা আছে হনুমান টক আৰু দেখা পাইছেনে জেগাটো বহুত ওখ মানে একদম পূৰা টপত আছোঁ বুলি ক'ব লাগিব হেৰিয়ৰ কাৰণ এইফালৰ পৰা এইটো প্লেন দেখিছেনে তাৰ তলৰ পৰা মানে ভিউটো ভাল হ'ব আমি ওপৰত গ'লে ভিউটো দেখাম ইয়াত প্ৰথম জোতা চেণ্ডেল খুলি ল'ব লাগিব তাৰপিছত সেই চিৰিয়েদি ওপৰলৈ যাব লাগিব মানে এতিয়া আমি হনুমান টকৰ ওপৰলৈ বুলি গৈ আছোঁ ইয়াত পূৰা চিৰি আছে তলত এয়া আমি আহি তলৰ পৰা ওপৰ পালোহি এয়া দেখা পাইছে এয়া হনুমানজী মন্দিৰ আৰু ইয়াত হেৰি নাই পূজাৰী নাই দেখা পাইছে নিজে ল'ব দিছে ফুট আৰু এয়া হ'ল ভিউ পইণ্ট এয়া ইয়াতো আছে আৰু এয়া গোটেই মানে ডাৱৰবিলাক এনেকৈ ওপৰলৈ উঠি আছে আমি বহুত ওপৰত আহিলোঁ মানে আপোনাৰ দেখাম ৰ'ব প্ৰথম সেৱা এটা কৰিলোঁ খুব ভাল লাগিলে মন্দিৰত পূজা কৰিলোঁ আৰু ইয়াত মানে পূজাৰী নাই নিজৰবীয়াকৈ মানে পূজা কৰিব লাগে বা ফুড চুড নিজে ল'ব লাগে ছেল্ফ ছাৰ্ভিচ কিন্তু খুব ভাল লাগিল নিজে নিজৰ মনৰ ইচ্ছামতে মানে ধুনীয়াকৈ দৰ্শন কৰিব পাৰি আৰু আমি এতিয়া আছোঁ একদম টপত দেখা পাইছেনে কিমান তলৰ পৰা আমি উঠাই আহিছোঁ এই তাত বহুত তলৰ পৰা আহিছোঁ মানে আৰু ইয়াৰ পৰা এইটো ভিউ অলপ আগত পূৰা ডাৱৰবিলাক ওপৰলৈ গৈ আছে ইয়ে দেখা পাইছেনে তেনেকৈ গৈ আছে খুব ধুনীয়া এটা পৰিৱেশ আমি এতিয়া নামি আহিছোঁ ওপৰৰ পৰা এইটো এটা যাওঁতে ওপৰত মানে বেলেগ এটা ৰাস্তা এতিয়া তললৈ যাবলৈ বেলেগ এটা ৰাস্তা এইফালে যাব এইফালে যাব পাৰি এইখন গেটখন বন্ধ এইফালে যাব লাগিব দুইফালে যাব পাৰি এতিয়া এয়া দেখা পাইছেনে ধুনীয়া মানে গাৰ্ডেন বনাই থৈছে এইফালে গ'ল চম্পক আৰু মই এই ওপৰতে আহিছোঁ এতিয়া আমি ইয়াৰ পৰা বেলেগ এটা ডেষ্টিনেশ্যনত যাম এইখন পাৰ্কৰ নামটো কি জানে সঞ্জীৱনী এয়া দেখা পাইছে সঞ্জীৱনী পাৰ্ক জোতা পিন্ধি ল'লোঁ এতিয়া যাবলৈ বুলি ৰেডি আমি ইয়াৰ পৰা যাম আৰু ইয়াতে আপোনাক খাই যদি খোৱা বোৱা কৰিব পাৰিব ইয়াত ধুনীয়াকৈ হেৰি আছে ৰেষ্টুৰেণ্ট আছে আৰু এতিয়া ওলালোঁ সেইটা আছে ৱাছৰুম এইখিনি এৰিয়াত যি অকণ প্লেন দেখিছোঁ বহুত ডাঙৰকৈ ন কিবা এটা ভাল লাগি গৈছে গোটেই ছিকিমটোত এইখিনি জেগা যে প্লেন দেখিছোঁ ধুনীয়া লাগিছে হনুমান টক আছিলে সেইটো বহুত পিকত আছিলে এতিয়া আমি একদম তলত নামি আহিলোঁ আপোনালোকে দেখা পাইছিলে তাৰ পৰা বহুত তলত মানে ভিডিঅ' কৰা নহ'ল এতিয়া ইয়াত এটা আহি গ'লোঁ এইটো এটা মনেষ্ট্ৰী আৰু এই মনেষ্ট্ৰীৰ ভিতৰতে গৈ পেলাই আপোনালোকক দেখাম এয়া ঘূৰাই ঘূৰাই গৈ থাকিব পাৰি ভাল লাগে মনেষ্ট্ৰীবোৰত আহি এইটো যেতিয়া এক পাক ঘূৰে তেতিয়া তাত ঘণ্টাটো বজে মই ঘূৰালোঁ এতিয়া ৰাজীৱে ঘূৰাইছে এয়া আহি গ'লোঁ মনেষ্ট্ৰীটোৰ ওপৰত এয়া দেখা পাইছে আৰু এয়া মনেষ্ট্ৰী
ইয়াত যে আমি এইকেইটা ঘূৰাইছোঁ এতিয়া এই মন্ত্ৰটো ক'ব লাগে মানে ওম মানি পদমে হাম, এইটো ইংলিছত লিখা আছে, হিন্দীত লিখা আছে। এইটো কৰি পেলাই এইখিনি ঘূৰাব লাগে, তেতিয়া মনৰ যি আপোনালোকৰ উইচ আছে সেইবিলাক পূৰা হ'ব। এতিয়া তলতো গৈ অলপ সেইকেইটা এনেকৈ ঘূৰাই উইচ কৰি ওলাই যাম। খুব ভাল লাগিল। ওম মণি পদমে হাম আমি গোটেইকেইটা ঘূৰাই ঘূৰাই গোটেইকেইজনে কৰিলোঁ আৰু প্ৰত্যেকে একোটা ইউজ কৰিলোঁ। এতিয়া গৈ আছোঁ। মনটো এনেই পবিত্ৰ লাগিছেনে? বহুত ভাল লাগিছে। সঁচা তেওঁলোকে যিবিলাক নিয়ম ৰাখিছে মানে এনেকুৱা লাগিছে যেন পজিটিভ ভাইব এটা আহিয়ে গৈছে ভিতৰৰ ফালৰ পৰা, সেইকাৰণে বেছি ভাল লাগিছে। তাকে পূৰা মানে পিচ, পূৰা শান্তি অনুভৱ হৈছে। ইয়াত চাহ পায় নেকি? চাহ একাপ খাই যাব পাৰি। ইয়াত এখন ৰেষ্টুৰেণ্ট দেখিছোঁ। আমি একচুৱেলি যিটো মানে শুনি থাকোঁ যে বৌদ্ধ ধৰ্মৰ মানুহবিলাক বহুত শান্ত প্ৰকৃতি থাকে, তেওঁলোক পজিটিভ হয়, মনত শান্তি। আমি ইয়াত আহি পেলাই নিজে ফিলটো পাইছোঁ মানে তেওঁলোকে কিয় ইমান শান্ত প্ৰকৃতি বা মৰমীয়াল, সেই বস্তুটো আমি ইয়াত আহি পেলাই উপলব্ধি কৰিব পাৰিছোঁ। ভাল লাগিছে। আৰু এটা যেতিয়া মন্ত্ৰ গায় আপুনি গোটেইকেইটা আপুনি ঘূৰাব, নামটো নাজানো বাৰু, বেয়া নাপাব সেইটো কথা, চৰি যদি ভুল হয়। সেইকেইটা যেতিয়া ঘূৰাইছোঁ মানে সেই শান্তি ভাৱটো নিজৰ মনত আহি গৈছে। একেটা মন্ত্ৰ গায় যেতিয়া গোটেইকেইটা ঘূৰা হৈছে ন, তেতিয়া মনটো মানে কিবা পিচ লাগি গৈছে, মানে শান্তি লাগি গৈছে। সঁচাকৈ বহুত ভাল লাগিছে। আজি হেৰিয়ত গ'লোঁ, গণেশ বা বহুত ভাল লাগিছে। এতিয়া নেক্সট ডেষ্টিনেশ্যন কি হয় আপোনালোকে দেখাব। এই আমি মেগী ল'লোঁ, ম'ম' খালোঁ, চাহ আৰু এই বন্ধুত্ব মানে দেখিছেনে, এটা বাউলৰ পৰা মানে আমি গোটেইকেইটাই এনেকৈ টেষ্ট কৰি আছোঁ। ধুনীয়া নৰ্মেল আছে ন, পানীত তিয়াই ম'ম' প্ৰথম মানুহ পাব, ম'ম' যদি পানীত ধুই খায়, পানীত ধুই আছে জ্বলা বুলি মানে তেনেকুৱা থাকে টিমটো, তেতিয়া ভাল লাগে। ৰাজীৱে মানে যোনখিনি এণ্টাৰটেইনমেণ্ট দিয়ে সেইখিনি মানে পাহৰিব নোৱাৰি আৰু মানে মনৰ লাগিব ট্ৰিপটো শেষত। আমি এতিয়া আহি পালোঁহি MG মাৰ্ট। দিনত এনেকুৱা হৈ থাকে আৰু ৰাতি আমি কালি দেখা পাইছিলোঁ সেই ভিডিঅ'টো। আৰু যদি কালিৰ ভিডিঅ'টো আপোনালোকে চোৱা নাই তেনেহ'লে চাব, আৰু যোনসকলে কালি ভিডিঅ' চাই ইয়াতে আহিছে আজি ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আমি যি দেখা পালোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া আমি এতিয়া MG মাৰ্টত আছোঁ। MG মাৰ্টত এনেকৈ মানে মানুহ ঘূৰি ফুৰে। ইয়াতে অলপ ভিৰ ভাৰ দেখা পাইছোঁ, বাকী জেগাবিলাকত ইমান মানে ভিৰ ভাৰ নাই। আৰু ইয়াত লোকেল মানুহ দেখা পাইছোঁ, লোকেল মানুহবিলাক ইয়াতে ওলাইছে। ইয়াতে মানে বজাৰ চজাৰ ইয়াতে হয় আৰু সম্পূৰ্ণ যোনবিলাক নিজৰ প্ৰয়োজনীয় বস্তু পাতি কিনিবলৈ হ'লে ইয়াত আহিব পাৰে। ইয়াত ধুনীয়া হোটেলো আছে, থাকিবলৈ আছে, খাবলৈ আছে। এতিয়া আমি MG মাৰ্টত এয়া কালি বিশ্ৰাম লৈ আছোঁ। কালি বহা চেয়াৰখন নাই কিন্তু গম পোৱা নাই কোৱাচোন। কালি এখনতে বহিছিলোঁ, এইখন ফটো দিছিলোঁ। আৰু এয়া সিহঁতি ফটো মাৰি আছে। এই ছাৰে মানে নতুন টি চাৰ্ট লৈ ল'লে, ধনী মানুহ পইচা আছে। আৰু এইফালে পুৰণাটো মোক ল'ব দিছে, দুখীয়া কাৰণে মোক ল'ব দিছে পুৰণাটো দিছে। আৰু এতিয়া আমি এয়া বহি আছোঁ, ভাল লাগিছে MG মাৰ্টত। এতিয়া খাবলৈ বুলি আহিছোঁ ভাত এখন সোমালোঁ। ইয়াত দেখা পাইছোঁ থালিবিলাক আছে। আজি আমি বেংগলী থালি খাম, গোটেইকেইটা বহি ল'লোঁ। আৰু এতিয়া এয়া মই নেমু খাই আছোঁ, গৰম মানে ৰাতিপুৱা ঠাণ্ডা আছে, এতিয়া গৰম, এইটো নেমু খাই আহিলে আমাৰ খানা। এতিয়া আমি খাই লওঁ, যাম। আহিলোঁ এতিয়া পালোঁহি আমাৰ গাড়ী পাৰ্কিং কৰি থকা পইণ্টত। ইয়াত গাড়ীবিলাক এনেকৈ পাৰ্কিং কৰিব পৰা যায় আৰু পেড পাৰ্কিং কৰা হয় ইয়াত। এতিয়া আমি ৰ'পৱে আছে, তাত ৰ'পৱে যাম বুলি ভাবিছোঁ, চাই লওঁ। এয়া আমি আহি পালোঁহি, এই আমাৰ পাৰ্কিঙৰ গাড়ী। আৰু এয়া হ'ল গেংটক ৰ'পৱে টিকেট কাউণ্টাৰ। দিছ ইজ টিকেট কাউণ্টাৰ। প্ৰগ্ৰামটো কেঞ্চেল কৰা হ'ল ৰ'পৱে, কাৰণ তাত মানে এটা টিম গ'ল আৰু ইটোলৈ মানে ৰখি থাকিব লাগিব। আমি সেইটো কাৰণে আমি গুচি আহিলোঁ। হ'লে উঠিলে উঠিব পাৰে ইয়াত আহি পেলাই। এতিয়া আমি যাম দাৰ্জিলিঙলৈ যাম। এতিয়া দেখা পাব দাৰ্জিলিং ৰ'পৱে এনেকৈ মানে এই ঘৰটোৰ পৰা আমি যোৱা হ'লে গ'লোঁ হয়, কিন্তু যোৱা নহ'ল। ইয়াৰ পৰা মানে গোটেই ভিউটো আমি উঠনি যোনটো দেখাইছিলোঁ টপৰ পৰা গোটেইখন মানে দেখা পোৱা যায় আৰু গেংটক চিটিখনৰ মানে এটা ভিউ ধুনীয়াকৈ দিয়ে আৰু ইয়াৰ পৰা। ইয়াতে এয়া গ'ল নেক্সট টিমটো যাব। আমি তাৰ পাছত পাইছিলোঁ, সেইটো আমি টিকেট নল'লোঁ। ফাইনেলি নিজৰ গাড়ীত উঠিলোঁ, মানে এতিয়া অলপ শান্তি লাগিছে, ভাল লাগিছে। এতিয়া আমি দাৰ্জিলিঙলৈ যাত্ৰা কৰিছোঁ। ৰাজীৱ
গুগল মেপ মাৰি দিয়া যাব লাগে গুগল মেপ তোমাৰ ৰাস্তা চিনি নাপাম নহয় এয়া সম্পদ আৰু এয়া হিমাংশু হাই